কেৱল মন্দিৰলৈ কিয়, মছজিদলৈ কিয় নিয়া নাই, গীৰ্জাঘৰলৈ কিয় নিয়া নাই? এই কথাষাৰে এতিয়া সমগ্ৰ দেশত বিতৰ্কৰ সৃষ্টি কৰিছে। ভাৰতীয় শেহতীয়াকৈ T20 বিশ্বকাপৰ খিতাপ জয়ৰ পিছতে ভাৰতৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱ, প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু জয় শাহে ভাৰতীয় ক্ৰিকেটৰ যি বিশ্বকাপ জয়ী ট্ৰফিটো আছিল, সেই ট্ৰফিটো লৈ আহমেদাবাদৰ এটা হনুমান মন্দিৰলৈ গৈ আশীৰ্বাদ গ্ৰহণ কৰে। তাৰ পিছতে বিতৰ্ক আৰম্ভণি হয়। বিতৰ্ক আৰম্ভ কৰে ভাৰতীয় ক্ৰিকেট দলৰ এজন প্ৰাক্তন ক্ৰিকেটাৰ মানে তেওঁ 1983 চনৰ যি প্ৰথমবাৰৰ বাবে বিশ্বকাপ জয়ী দলৰ তেওঁ এগৰাকী সদস্য আছিল আৰু এগৰাকী ৰাজনৈতিক নেতা। তেওঁ কয় ভাৰতৰ ক্ৰিকেট দলৰ জয়ৰ পাছত সমগ্ৰ দেশতে আনন্দৰ বন্যা বৈছে। সেয়া খ্ৰীষ্টিয়ান, মুছলিম, হিন্দু, জৈন সকলো মানুহৰ লোকে আনন্দ কৰিছে। এই ট্ৰফিটো হনুমান মন্দিৰলৈ লৈ গৈ ধৰ্মৰ ৰং দিয়া উচিত নহয়। এই মন্তব্য কৰে কীৰ্তি আজাদ নামৰ এগৰাকী তৃণমূল কংগ্ৰেছৰ নেতা আৰু তেওঁ এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰ। আৰু তেওঁ এইদৰে মন্তব্য কৰাৰ পিছতে ঈশান কিষাণে কৈছে যে কোনে কি মন্তব্য কৰিছে তাক লৈ আমাৰ কোনো মতলব নাই, আমি বিশ্বকাপ জয় কৰি আহিছোঁ, এতিয়া আনন্দ কৰিব লাগে। হৰভজন সিঙেও তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, কৈছে হয়তো সূৰ্যকুমাৰ যাদৱৰ এক মনৰ ইচ্ছা আছিলে বিশ্বকাপ জয়ৰ পিছত তেওঁ যাব বিচাৰিছিলে মন্দিৰলৈ, তেওঁ লৈ গৈছে, তাত আমি কোনো প্ৰতিক্ৰিয়া কৰাৰ বা তাক সমালোচনা কৰাৰ কোনো অৰ্থ নাই। কিন্তু আপুনি কি ভাবে, এই বিশ্বকাপৰ ট্ৰফিটো হনুমান মন্দিৰলৈ লৈ যোৱাটো উচিত আছিল জানো নে নাছিল? কমেণ্ট কৰক।